নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ assamjobbalas.com অফিচিয়েল ইউটিউব চেনেলত। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। APSC যিবিলাকে দিম বুলি ভাবি আছে, যিবিলাকে ইতিমধ্যে APSC প্ৰিলিমছ 2018-2018 APSC প্ৰিলিমছৰ কাৰণে যিবিলাকে ইতিমধ্যে এপ্লাই কৰিছে, তেওঁলোকৰ পৰীক্ষা প্ৰিলিমিনাৰী পৰীক্ষা আৰম্ভ হ'ব। এই পৰীক্ষাটোৰ কাৰণে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক আৰু চিলেবাছটো কেনেকুৱা হ'ব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাই থাকিব এই ভিডিঅ'টো। প্ৰথমতেই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ইউটিউবত গৈ assamjobbalas.com চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত সকলো চাকৰি সম্পৰ্কীয় নটিফিকেশ্যনবোৰ ফেচবুকত পাই থাকিবৰ বাবে আপুনি আমাৰ ফেচবুক পেজ assamjobbalas.com লাইক কৰিব। সকলো নটিফিকেশ্যনবোৰ ফেচবুকত আপুনি পাই থাকিব পাৰিব। ডেছক্ৰিপশ্যনত ফেচবুক লিংকটো দি থোৱা আছে, তাৰ পৰা আপুনি ডাইৰেক্ট লাইক কৰিব পাৰে। আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰত গৈ assamjobbalas.com টাইপ কৰি যিটো আমাৰ লেটেষ্ট এপ্লিকেশ্যন আছে, সেইটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি সকলো নটিফিকেশ্যনবোৰ মোবাইলত পাই থাকিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংকটো দি থোৱা আছে, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো। আপোনালোকে ইতিমধ্যে মই কম্পিউটাৰ স্ক্ৰীনত দেখিবলৈ পাইছে assamjobbalas.com খোল খাই আছে। আপোনালোকে assamjobbalas.comটো খুলি ল'ব আপোনাৰ কম্পিউটাৰ বা মোবাইলত। তাৰ তলফালে আপোনালোকে স্ক্ৰল কৰিলে আপোনালোকে দেখি পাব APSC প্ৰিলিমছ 2018 এক্সাম ডেট, চিলেবাছ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বুলি এটা পোষ্ট দি থোৱা আছে। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব APSC প্ৰিলিমছ 2018 এক্সাম ডেট, চিলেবাছ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বুলি যিটো আছে পোষ্টটো খোল খাইছে। তলফালে গ'লে আপোনালোকে দেখিবলৈ পাব যিটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2018 কাৰণে যিটো প্ৰিলিমৰ কাৰণে যিটো এক্সাম ডেট আছে আৰু APSC যিটো অফিচিয়েল ৱেবছাইট আছে, তাত এইটো ইতিমধ্যে 24 নৱেম্বৰ হ'ব বুলি প্ৰপ'জ কৰা হৈছে। তলফালে আপোনালোকে দেখিবলৈ পাইছে চিলেবাছটো যিটো আছে, যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব, তাত পেপাৰ ওৱান আছে। ফাৰ্ষ্ট পেপাৰখন হ'ব আপোনাৰ জেনেৰেল ষ্টাডিজৰ ওপৰত। তাত টোটেল মাৰ্কছ থাকিব 200, সময় থাকিব 2 ঘণ্টা আৰু কুৱেশ্যন পেটাৰ্ণটো হ'ব আপোনাৰ অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন টাইপ। ঠিক ছেকেণ্ড পেপাৰখন হ'ব আপোনাৰ যিটো ছাবজেক্ট আপুনি চিলেক্ট কৰিছিলে, অপশ্যনেল ছাবজেক্ট যিটো চিলেক্ট কৰিছিলে, সেই অপশ্যনেল ছাবজেক্টটোৰ ওপৰত তাৰ মাৰ্কছ আছে আপোনাৰ 200 আৰু সময়ো ঠিক একে 2 ঘণ্টা আৰু তাৰো কুৱেশ্যনবিলাক হ'ব আপোনাৰ অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। যিবিলাকে APSCৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেওঁলোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি তলফালে গ'লে আপোনালোকে দেখিবলৈ পাইছে, যিটো আমাৰ ফালৰ পৰা দি দিয়া হৈছে। তাত আপোনালোকে নিশ্চয় চেক কৰিব পাৰিব। APSC প্ৰিলিমিনাৰী কাৰণে 2015 যি জেনেৰেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰখন আছে, তাত দিয়া আছে। তাত ক্লিক কৰি আপোনালোকে চাব পাৰিব 2015 যিটো অপশ্যনেল ছাবজেক্ট আপোনাৰ কম্পিউটাৰ ছায়েন্সৰ কাৰণে কুৱেশ্যন পেপাৰ, কেমেষ্ট্ৰিৰ কাৰণে কুৱেশ্যন পেপাৰ, 2015 এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ, জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটিকেল ছায়েন্স কুৱেশ্যন পেপাৰ, জিঅ'লজি, এগ্ৰিকালচাৰ, এন্থ্ৰপ'লজি, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনাৰী ছায়েন্স কুৱেশ্যন পেপাৰ, বটানী কুৱেশ্যন পেপাৰ, কেমিকেল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰ, 2015 চিভিল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰ, 2015 কমাৰ্চৰ কুৱেশ্যন পেপাৰ, 2015 কাৰণে ইকনমিক্সৰ কুৱেশ্যন পেপাৰ। ঠিক এনেকুৱাকৈ প্ৰায় 27টা যি অপশ্যনেল ছাবজেক্ট আছে, সেই 27টা অপশ্যনেল ছাবজেক্টৰ গোটেইকেইটাৰ কুৱেশ্যন পেপাৰসমূহ ইতিমধ্যে আমাৰ ইয়াত আপলোড কৰি দিয়া হৈছে। আপোনালোকে তাত ক্লিক কৰি ছাবজেক্ট ৱাইজ আপোনালোকে কুৱেশ্যন পেপাৰখিনি চেক কৰিব পাৰিব আৰু চেক কৰি আপোনাৰ যি APSCৰ কাৰণে যিটো আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, তাত সহায় হ'ব বুলি আশা কৰিছোঁ। এই কুৱেশ্যন পেপাৰখিনি আপোনালোকে ডাউনলোড কৰি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰি নিশ্চয় চেক কৰিলে বা আপোনালোকে প্ৰিপাৰেশ্যন কৰিলে আগন্তুক যি 2018 যিটো প্ৰিলিমিনাৰী এক্সাম, APSC প্ৰিলিমিনাৰী এক্সাম আছে, তাত আপোনালোকৰ নিশ্চয় সহায় হ'ব। এই কুৱেশ্যন পেপাৰখিনি আপোনালোকে চেক কৰি চাব পাৰিব। কুৱেশ্যন পেপাৰখিনি চেক কৰি চালে নিশ্চয় আপোনালোকৰ 2018 APSC যিটো প্ৰিলিমিনাৰী এক্সাম আছে, তাত নিশ্চয় সহায় হ'ব। এইখিনি আছিলে আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ অহাৰ মূল কাৰণ। আশা কৰিছোঁ ভিডিঅ'টো চাই কিনে নিশ্চয় ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব, যদি ভিডিঅ'টো বেয়া পাইছে ডিছলাইক কৰিব পাৰে। পুনৰবাৰ কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰা নাই, তেতিয়াহ'লে বা ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰিব আপুনি assamjobbalas.comৰ যিটো লেটেষ্ট এপ্লিকেশ্যন আছে, আপুনি মোবাইলত ইনষ্টল কৰি ল'ব পাৰিব। ফেচবুকত নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। সকলো নটিফিকেশ্যনবোৰ আপুনি আপোনাৰ মোবাইলত পাই থাকিব পাৰিব। পুনৰবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো assamjobbalas.com ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু
শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনাইছোঁ।